হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আনটি ভিডিঅ'লৈ। তো আজি এটা স্পেচিয়েল ভিডিঅ' হ'বলৈ গৈ আছে। মই গৈ আছোঁ এখন আৰ্ট ফেয়াৰত, বেংগলোৰত হ'ব। তো যিখন আৰ্ট ফেয়াৰত মানে চাউথৰ চবতকৈ ডাঙৰ আৰ্ট ফেয়াৰ বুলি ক'ব পাৰি। চাউথৰ মানে ইণ্ডিয়াৰ ভিতৰতে ডাঙৰ হ'ব, কাৰণ এনেকুৱা আৰ্ট ফেয়াৰ যে বেলেগত আছে মই দেখা নাই বা শুনাও নাই। চ' আজি এইখন চাবলৈ যাম। তো বলক, তাত থাউজেণ্ড অফ মানে আৰ্টিষ্টে পাৰ্টিচিপেট কৰিব। চ' ভাল লাগিব, বহুত কাম দেখিবলৈ পাম, বহুত আৰ্টিষ্টক লগ পাব পাৰিম। চ' চাই থাকক ভিডিঅ'টো, বহুত ভাল লাগিব। এয়া ওলালোঁ ৰুমৰ পৰা, দিওঁ এই গাড়ীখন উলিয়াই লওঁ ৰ'ব। দেখিছেনে নাই গাড়ীৰ অৱস্থা? পানী ধৰিলে কেনেকুৱা আহিছে। ৰাস্তাত পেলাই থৈ দিব লগা হয় নাই ইয়াত। ৰ'ব উলিয়াই লওঁ। চ' মই গৈ থাকোঁ এতিয়া, বাকী ভিডিঅ'টো গৈ গন্তব্যস্থানৰ পৰা ষ্টাৰ্ট কৰিম। জেগাখিনি আৰু কি দেখুৱাম, দিয়ক চাই থাকক। ফাইনেলি আহি পালোঁ আমাৰ জেগা। ষ্টাৰ্ট দিছে। এই মোটামুটি বহুত 2-3 কিলোমিটাৰ এৰিয়া ধৰি পেলাই এইবিলাকে আছে। এতিয়া আগত কিমান মানুহ আছে দেখাই আছোঁ, ফাৰ্ষ্ট এইখিনি চাই লওক। চাইডে চাইডে এনেকুৱা টাইপ আছে। এই আগৰ ফালে মানুহ চাওক, ৰ'ব এবাৰ জুম কৰি দিছোঁ। এই চাওক মানুহ ইমান। ইয়াতো ষ্টাৰ্টিংহে বাৰু। চাওক চাওক চাওক, চব পেইণ্টিং। আৰু গৈ আছোঁ বাৰু আগলৈ। মজা মজা ফালা ফালি কাম দুটামান দেখাই আছোঁ ৰ'ব। ভালকৈ জুম কৰি দেখাই দিম। এইটো 3D টাইপত বনাইছে হা, অলপ ৰিলিফ। মাই গড, পেইণ্টিং। কিনো কম আৰু, কি জেগাত আহিছোঁ নিজেও গম পোৱা নাই। চাওক চাওকে আৰু, চাবলগীয়া নাই দিয়ক। নিজে আৰ্টিষ্ট হৈ নিজে আচৰিত হৈ গৈছোঁ এইবিলাক দেখি। পেইণ্টিংবিলাক ইয়াত পূৰা চেল হৈ আছে, দামী দামী পেইণ্টিং আছে। দেখা পাওঁ, মই দেখাই আছোঁ কিমান দামী আছে। There are over 400 artworks which have been displayed here of all the eminent artists, upcoming artists from Karnataka. ইমান মানুহক লগ পালোঁ এতিয়া। ভালকৈ নাই এইবিলাক আমাৰ পূৰা খাই টাইপ আৰু। কি কৰি আছ নেকি? অঁ মজা, মোৰ পৰা কৰি ইছ্যু কৰা হৈ গৈছে আধা আধি। কামো দেখালে দুটামান, এতিয়া আমি গোটাইখিনি দেখাম। কি দেখাই আছোঁ আৰু চাই থাকক। আৰু কেনে বেছি ক'লেই হ'ল আৰু না কি। না কিবা ক'বা নেকি তাৰে ওপৰত তুমি? কিয় নকওঁ, কিয় নকওঁ? কিনো কিনো লাগি যায়, মালটো নাই না। Students also have a small stall. Art buyers can promote them by buying their artworks. আজি যিফালে চাম সেইফালেই কলা গাছৰ ওপৰতো ওলমাই থৈ দিছে কিবা। যিফালেই চাম সেইফালেই আৰ্ট। এতিয়া মানে কোনটো ভাল কাম দেখাম, কোনটো বেয়া কাম দেখাম না নেকি? যদি অসমৰ পৰাও নেক্সট টাইম কোনোবা আহিব খোজে এপ্লাই কৰিব পাৰে ইয়াত না কি? চাওক কেনেকুৱা ৰিয়েলিষ্টিক দিছে।
You can stretch yourself. দেখো সব কি মজা মজা বনাইছে এইরকম বহুত ডিটেইলিঙত বনাইছে মানুহ এটা দেখি দিয়া কি সঁচা মানুহ তই গৈছে সেনেকৈ আহিছে না আজি কোনটো সঁচা কোনটো মিছা ধৰিবই নোৱাৰা আহিছে সঁচা সঁচা ফিল হৈ যায় এইখন কিন্তু বেষ্ট লাগছে মোৰ পানীখিনি ফিলিংছটো মজা লাগিছে ये हम लोग का दीदी का स्टॉल है ये है दीदी ये लाइव नहीं ब्लॉग होगा ब्लॉग सारा सोल्ड आउट हो गया है मेरा हाँ दीदी का सब सारा सोल्ड आउट सब कुछ सोल्ड आउट बस रखे मैंने बोला है কাম চাইছে ভুল লাগিল নেকি আর কি হল বইলা জি ইমান বহুত কাম চালো বহুত আগদিনত ইমান কাম চাবা নৰি মাথা ঘূৰি মাথা ঘূৰি দিছি ফকাসে কৰিব পৰা নাই কোনটোত কৰিম কোনটো নকৰিম অলপ ৰেষ্ট ল'ব এতিয়া বহি বহি অলপ চাইছে ইয়াৰ ভিডিঅ'টো ইয়াত সমাপ্ত কৰিম আৰু চ' ইয়াত সুমি দেৱী অসমৰ পৰা কেনেকুৱা লাগিল আজি ভাল লাগিলে কিমান মান ইনকাম হ'ল 80,000 বাহ বাহ চ' এনেকুৱাই আৰু দেখুৱালোঁ যিখিনি পাৰোঁ কেনেকুৱা পালে জনাব চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব এইখিনি আৰু ধন্যবাদ বাই 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 দিয়া বাই 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 বাই